কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ নামঘোষাত ৬টা ছন্দত ৰচনা কৰি ১০০০ ভাগ ঘোষাৰে নামঘোষা গ্ৰন্থভাগ প্ৰস্তুত কৰিছিল। আজি আমি লেছাৰী ছন্দৰ এই ঘোষাভাগ পাঠ আৰু ব্যাখ্যা আপোনা হ'বলৈ আগবঢ়াইছোঁ। কৃষ্ণ হে ব্ৰহ্মায়াদি কৰি জীৱ জগত ৰাম 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 মায়া সজা মাজে আশ্ৰয় ঘুমতি যায় তুমি চৈতন্য সনাতন ৰাম 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 আমিও চেতন নিয়োগ নাথ জগাই ৰাম আমিও চেতন নিয়োগ নাথ জগাই। কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ সমস্ত মহাপুৰুষ মাধৱদেৱ গুৰুজনাই গৰুড় পুৰাণৰ এভাগ শ্লোক আনি এই নামঘোষাভাগৰ ৬৫৯ নম্বৰ ঘোষাভাগ সংযোজন কৰিছে। ইয়াত ব্ৰহ্মা আদি কৰি যিমানখিনি জীৱ এই সকলোখিনি মায়াবদ্ধ বা মায়াৰ অধীনত। এই সংসাৰত এটাই তত্ত্ব, সেইটো হৈছে ঈশ্বৰ তত্ত্ব, আৰু বাকী দুটা তত্ত্ব হৈছে ঈশ্বৰৰ দুটা শক্তি, এটা চৈতন্য শক্তি, আনটো মায়া শক্তি। চৈতন্য শক্তি হ'ল জীৱ আৰু মায়া শক্তি হ'ল জড়। গতিকে এই সংসাৰত জড় মায়াৰ অধীনত সকলো জীৱই বাস কৰে, আৰু সেই মায়াৰ প্ৰৰোচনাত জীৱ এখন সুকীয়া সংসাৰত ভ্ৰমণ কৰি থাকে। গতিকে ইয়াত মায়াবদ্ধ জীৱ ব্ৰহ্মা আদি কৰি সকলোৱে মায়া শয্যাত ঘুমতি গৈ থকাৰ কথাটো গুৰুজনে নিৰ্দেশ কৰিছে। আৰু তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই, যে তুমিহে কেৱল মাত্ৰ চৈতন্য শক্তি, আমি জড় শক্তি, জড়ৰ কবলত পৰি আছো। গতিকে তুমি আমাক জাগৰণ কৰি জাগৃত কৰি উঠাই নিব লাগে প্ৰভু। এই বুলিয়ে গুৰুজনে প্ৰাৰ্থনা ঘোষা হিচাপে আমালৈ আগবঢ়াইছে, যাতে আমি মায়াবদ্ধ জীৱ এই প্ৰাৰ্থনা কৰি প্ৰভুৰ কৃপা লাভ কৰিব পাৰোঁ। কৃষ্ণ ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ
বাক্যমৃত কৃপায়ে সিঞ্চিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও তাক উদ্ধাৰ হে ৰাম দয়াময় কৃষ্ণ কৰিও তাক উদ্ধাৰ। কৃষ্ণ, মায়াসৃষ্ট সংসাৰত মায়াৰ কাম হ'ল সত্যক ঢাকন দি অসত্যকে বিক্ষেপণ কৰা আৰু অসত্যকে সত্য বুলি জীৱক পতিয়ন নিওৱা। ফলত চাৰিটা মায়াজনিত দোষে জীৱক সংসাৰ বা ভৱকূপত হাবুডুবু খুৱায়। প্ৰথমটো ভ্ৰম, ইয়াৰ দ্বাৰা জীৱ ভ্ৰমিত হয়, শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰিব নোৱাৰা। পৰম সুখৰ আশা কৰাৰ বিপৰীতে ক্ষুদ্ৰ সুখত অৰ্থাৎ স্বাৰ্থতে বহু আশা কৰি মুক্ত হোৱাৰ বিপৰীতে সংসাৰ বন্ধনত পৰি ৰয়। কাৰণ ক্ষুদ্ৰ সুখৰ ৰূপ বহুত, কিন্তু এই সকলোবোৰৰ তীব্ৰতা প্ৰথমতে বহুত বেছি হয় আৰু পাছলৈ কমি কমি শূন্য সময়ত গৈ সেয়ে দুখৰ কাৰণ হৈ পৰে। দ্বিতীয়টো আসক্তি, ভ্ৰমিতকৈ নিত্য বস্তুৰ বিপৰীতে অনিত্য বস্তুত আসক্ত হয়। আসক্ত হ'ব লাগিছিল অমৃতৰ প্ৰতি, কিন্তু জৰ্জৰিত হোৱা যায় কালসৰ্পৰ দ্বীপ। ফলত ত্ৰাস উৎপন্ন হৈ দিক বিদিক হেৰুৱাই আৰু শেষত প্ৰমাদ গণি জীৱনৰ শেষ মুহূৰ্তলৈ অপেক্ষাত ৰয়। এয়া জগতত জীৱৰ জীৱন। জগতৰ জ মানে হৈছে জন্ম হৈ, গ মানে গতি কৰে, ত মানে তৎক্ষণাৎ। এই গতি জন্মৰ পৰা মৃত্যুৰ ফালে অধোমুখী গতি। ইয়াৰ বাবে কোনো প্ৰয়াসৰ প্ৰয়োজন নাই। সেয়ে এই যাত্ৰাত জীৱই প্ৰতিনিতে মৃত্যু ভয় পায়। কিন্তু জীৱশ্ৰেষ্ঠৰ জীৱনত মৃত্যু ভয় ত্যাগেৰে হ'ব লাগিব মৃত্যুঞ্জয়। এই গতি ঊৰ্ধ্ব গতি, কেৱল গুৰুৱে দিয়ায়। গতিৰ গ আৰু ৰতিৰ ৰ দুয়োতে উ জড়িত হৈ গুৰু হৈছে। তেন্তে উপায় মাথো এটাই, বিনে গুৰু চৰণে ভকুতি ৰকুতি মুকুতি কবহু নহো। প্ৰথমে সৎগুৰুত শৰণেৰে গুৰুবাণীৰে কাল আৰু মায়াৰ অধিকাৰীজনৰ পৰা প্ৰাপ্ত অমৃতেৰে মায়াৰ দ্বাৰা পালিত কালসৰ্পৰ দংশনৰ বিষৰ উপাচাৰ কৰিব লাগিব। ভকত বৎসল ভগৱন্ত গুৰুৰূপে আহি ভকতৰ প্ৰতি অতি কৃপালু। ওপৰৰ ঘোষাভাগত শৰণাগত আশ্ৰয়েৰে গুৰুৱে প্ৰাৰ্থনা কৰিব শিকাইছে, কাল মায়াদিৰো অধিকাৰী দয়াময় কৃষ্ণক আমি মায়াৰ প্ৰভাৱত ক্ষুদ্ৰ সুখত বহু আশা কৰি ভৱকূপত কালসৰ্পৰ দংশনত অচেতন হৈ পৰি থকা সকলৰ বাবে যে তেৰাৰ বাক্যামৃত পৰিখনৰে কালসৰ্পৰ বিষ আঁতৰাই আমি পতিত দুখী জীৱ সমুদায়ক
তোমাৰ অমৃত বাণীৰে উদ্ধাৰ কৰা হওক। ক্ষুদ্ৰ সুখৰ আশা ত্যাগেৰে অনন্ত পৰিমাণৰ সুখ অনন্তকালৰ বাবে আনন্দ প্ৰদানেৰে সদানন্দ স্থান আমি য'ৰ পৰা আহিছিলোঁ সেই স্থান পুনৰ প্ৰদান কৰক, এই বুলি গুৰুৱে আমাক ঘোষাভাগত কৈছে। কৃষ্ণ। সৰুবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পিৰাক পায়া পাছে আকাশে গৰুৰ স্কন্ধে ক্ৰধৰি হৰি দেখি সুবৰ্ণৰ পদ্ম ধৰি বোলে দুখে আৰ্ত নাদ কৰি নমো ভগৱন্ত গুৰুল উদাস কৰি হে ৰাম নমো ভগৱন্ত গুৰুল উদাস কৰি। কৃষ্ণ। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই এই ঘোষাভাগত গ্ৰাহগজেন্দ্ৰৰ যিটো অৱস্থা, গ্ৰাহগজেন্দ্ৰৰ যুদ্ধৰ এই পৰিণতিটো ব্যাখ্যা কৰিছে। যেনেকৈ গজেন্দ্ৰৰ পাৱত গ্ৰাহে ধৰি আছিলে, সেইধৰণেই এই ভৱকূপত আমাক মায়াই ধৰি আছে। আৰু সেই গজেন্দ্ৰই যেতিয়া স্তুতি কৰিছিলে, সুবৰ্ণৰ পদ্মগোট ধৰি যেতিয়া স্তুতি কৰিছিলে, তেতিয়া ভগৱন্তই হৰি ৰূপত গৰুড়ৰ স্কন্ধত আহি সেই গজেন্দ্ৰক উদ্ধাৰ কৰিছিলে। গতিকে এতিয়াও এই ভৱকূপত পৰি থকা জীৱই যদি হৃদি পদ্মৰ দ্বাৰা যদিহে ঈশ্বৰক স্তুতি কৰা যায়, তেতিয়াহ'লে হৰিয়ে নিশ্চয় আমাৰ যি কষ্ট, আমাৰ যি ত্ৰাস, এই সকলোখিনি আহি প্ৰভুৱে দূৰ কৰিব। কৃষ্ণ। মধুৰী পুৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি তোমাৰ চৰণে শৰণ কৰিলো সাৰ নমো দেৱ দিন
ৰাম আমি দুখিত চৰণে কৃষ্ণ ইয়াত মধু ৰিপুৰাম ৰঘুপতি মানে ৰঘুকুলৰ গৰাকী প্ৰভু শ্ৰীৰাম ভকতৰ নিজ গতি প্ৰদাতাৰ প্ৰভু ৰামৰ চৰণত শৰণ অৰ্থাৎ আশ্ৰয় গ্ৰহণ কৰা বা কৰিব লাগে বুলি আমাক গুৰুজনাই কৈছে। প্ৰভু শ্ৰীৰাম তুমি ভকতৰ দুখ দূৰ কৰোতা, দিন দুখিতসকলৰ টান কৰোতা, তোমাক আমাৰ শতকোটি নমন। আমি মহাপাপী, আমাক তোমাৰ দুখানি চৰণে কৃপা কৰি উদ্ধাৰ কৰা বুলি মহাপুৰুষ মাধৱদেৱ গুৰুজনাই আমাক প্ৰাৰ্থনা কৰিবলৈ শিকাইছে। ঘোষাভাগত সেই জ্ঞানেই আমাক দিছে। কৃষ্ণ এই বাপ সমস্ত আমি এই লেচাৰী চন্দৰ ঘোষাভাগ আপোনালোকৰ মাজত পৰিৱেশন কৰিবলৈ আমাক ঘোষাভাগৰ ব্যাখ্যা তথা অমৃত বাণী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ সন্মানীয় ৰাজ্যিক সভাপতি মাননীয় দীনেশ মহন্ত বাপজনাই আমি এই সুযোগতে বাপজনালৈ আমাৰ কৃতজ্ঞতা আৰু আমাৰ যুৱ সমাজৰ ফালৰ পৰা আমি তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। হে বাপ সমস্ত, ঘোষাভাগ পৰিৱেশনত আমাৰ হয়তো অনেকখিনি ভুল ভ্ৰান্তি হ'ব পাৰে। সকলো ভুলৰ মাৰ্জনা বিচাৰি আমি মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ নামঘোষাৰ অন্য এভাগ ঘোষাৰ সৈতে আপোনালোকৰ মাজত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ ওচৰত সেৱা জনালোঁ। কৃষ্ণ।